আজি এখেতৰ জন্মদিন বুলি আমি কৃষ্ণগুৰু আশ্ৰম আহিছোঁ আৰু খুবেই ধুনীয়া পৰিৱেশ হয় আৰু আপোনালোকৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব ওলাইছোঁ। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ পাহৰি নাযাব আৰু তেনেহ'লে উপভোগ কৰক আমাৰ লগত আশ্ৰমৰ দৃশ্য। এয়া আমি সৰ্থেবাৰী টাউন পাম আৰু আমি টিহু হৈ আহিছোঁ, মেইন হাইৱেৰ পৰা টিহু টাউন হৈ পেলাই আহিছোঁ। সৰ্থেবাৰী কাঁহ পিতলৰ উদ্যোগ এইবিলাক দোকান আৰু এয়া আহি পেলাওঁ আমি কৃষ্ণগুৰু আশ্ৰমৰ মেইন গেটেৰে আমি ভিতৰলৈ সোমালোঁ। এয়া মোৰ লগত ভাগিন আছে, মোৰ মা আছে আৰু কেমেৰামেন জানেই আপোনালোকে লীনামণি কলিতা। ইমান ধুনীয়া পৰিৱেশ বনাই ৰাখিছে কৃষ্ণগুৰু আশ্ৰমত। এয়া পুখুৰীৰ মাজত এটা ধুনীয়াকৈ এটা মঠ টাইপৰ বনাই ৰাখিছে। ইয়াতে ৰাজহাঁহ আছে, এনেকৈ কৰি ৰাখিছে তেখেতসকলে আৰু ধুনীয়াকৈ ফুল বা এনেকৈ অন্যান্য গছেই ধুনীয়াকৈ ভালকৈ সজাই ৰাখিছে। এয়া ভৰি হাত ধুই আমি ভিতৰলৈ সোমালোঁ। এয়া ধৰ্মধ্বজা বুলি কয়, এইটো 308 ফুট ওখ হয়, বহুত দূৰৰ পৰা দেখা যায় এইটো। আৰু এইটো ভিতৰলৈ সোমাইছোঁ আমি। বহুত ৰ'দ দিছে, ভৰিত বহুত গৰম লাগিছে, আমাৰ বহুত ৰ'দ দিছে আজি একচুৱেলি মানুহ নাই কাৰণ অহাকালি ইলেকশ্যন আছে। ইলেকশ্যনৰ কাৰণে হয়তো আজি মানুহ বেছি নাই আৰু শৰণাৰ্থী নাই। এয়া হৈছে কৃষ্ণগুৰু আশ্ৰমৰ ভিতৰৰ পৰিৱেশ। ইয়াতে আমাৰ প্ৰভু যিজন অৰুণদেৱ গোস্বামীদেৱক ইয়াতে সমাধিস্থ কৰি ৰাখিছে। এনেকৈ ধুনীয়াকৈ চাৰিওফালে ধুনীয়া পৰিৱেশত আপোনাৰ ৰাখিছে এখেতৰ সমাধিস্থলী। আপোনালোকে আহিব, বহুত ভাল পাব। এইবিলাক ধুনীয়া ফুল গছ-গছনি। এয়া পদুম পুখুৰী, ইয়াতে পদুম ফুল ফুলি আছে ধুনীয়াকৈ। পদুম ফুল ফুলি আছে আৰু এয়া ইফালেৰে আপুনি সোৱণকুৰ বুলি আছে, তাতে যাব পাৰি। এয়া মাজতে এইটো কৰি ৰাখিছে টেক্সটাইলৰ, হেণ্ডলুমৰ। ইয়াতে শিপিনীখিনিয়ে ইয়াতে গামোচা কাপোৰ এনেকৈ বয়ে। এইটো ক্ষুদ্ৰ উদ্যোগ বুলিয়ে ক'ব পাৰি। ইয়াতে লীনা আৰু ভাগিনহঁতে গৈ ভিতৰত চাইছে। আৰু এয়া সোৱণকুৰ। আজি সোৱণকুৰৰ গেট বন্ধ আছে, এইকাৰণে ভিতৰলৈ যাব নোৱাৰিলোঁ। নেক্সট টাইম কেতিয়াবা আহিলে নিশ্চয় দেখাম। আৰু এয়া আগবাঢ়ি আহিছোঁ, ইয়াতে আকৌ কিবা বনাই আছে, এইবিলাক কনষ্ট্ৰাকশ্যন চলি আছে। ইয়াতে আমাৰ ময়ূৰ, ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ সংৰক্ষণ কৰি ৰাখিছে। ইয়াতে হৰ্ণবিল আছে আৰু কিবাকিবি চৰাই আছে সংৰক্ষণ কৰি ৰাখিছে। আৰু এয়া আমাৰ মেইন কীৰ্তন ঘৰ। এইটো বহুত ডাঙৰ। এইটো মানে মই যিমান নামঘৰ কীৰ্তন ঘৰ ঘূৰিছোঁ বা দেখিছোঁ, এইটো ইয়াতকৈ ডাঙৰ মই দেখা নাই কেতিয়াও। এইটো হৈছে শিবিৰ, মানে ইয়াত বছৰেকত পালনাম হয় 7 দিনীয়া আৰু 12 বছৰৰ মূৰত এমহীয়া হয়। ইয়াতে ভকতসকল থকাৰ কাৰণে শিবিৰটো কৰি ৰাখে। এইটো হৈছে মেইন গেট। এই মেইন গেটখন বন্ধ আছে আৰু সেই সৰুটো হৈছে মিউজিয়াম হয়। আৰু এইবিলাক আজি আপোনালোকক মই ভালকৈ একদম কেনেকৈ কোনফালেদি এণ্ট্ৰি কৰিব পাৰি এইটো ভালকৈ দেখাব পৰা নাই, মানে আজি পৰিৱেশটো পূৰা বন্ধৰ নিচিনা আছে, গেটবিলাক বন্ধ হৈ আছে। এইটো হৈছে আমাৰ মিউজিয়াম। আৰু ইয়াতে আশ্ৰমৰ মানচিত্ৰখন আৰু গুৰুজনাৰ পদচিহ্ন সংৰক্ষণ কৰি ৰাখিছে। আৰু এনেকৈ আমি গোটেই আশ্ৰমখন ঘূৰিলোঁ, চালোঁ, আপোনালোককো দেখুৱালোঁ। আৰু মোৰ হাজবেণ্ডে আপোনালোকক সকলোখিনি বৰ্ণনা কৰি ইতিমধ্যে কৈয়ে দিছে। আৰু বহুত ডাঙৰ হয় আশ্ৰমখন, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। যিখিনি পাৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আমি আশ্ৰমৰ ব্লগটো ইয়াতে সামৰিব ওলাইছোঁ। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ সদায় মোৰ লগত থাকিব। আৰু আজিলৈ ইমানখিনিয়ে। জয় কৃষ্ণগুৰু।